हेलो बंधुসকল Assamese ভিডিঅ'লৈ আপোনালোকক স্বাগতম বন্ধুসকল আজিৰ ভিডিঅ'টো সোশ্যাল এডৱাৰ্ডছৰ ওপৰত বনাইছো সোশ্যাল এডৱাৰ্ডত আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব কেনেকৈ টাস্ক কমপ্লিট কৰিব সো ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন আপোনালোকৰ বন্ধুসকলে পঢ়িয়ে থাকে এনেকুৱা এটা লিংক যেটো লিংক আপোনালোকৰ এনেকুৱা টাইপৰ ইয়াতে দিছো ইয়াতে ওয়েলকাম টু সোশ্যাল এডৱাৰ্ড www.socialadworld.us.com free sign up and get $0.5 instantly free এটো এটা লিংক দিছে এতিয়া আপুনি লিংকটো সিলেক্ট কৰিব টাচ কৰিব লিংকটো টাচ কৰাৰ পিছত আপোনাৰ ব্ৰাউজাৰ সিলেক্ট কৰিবলৈ ক'ব আপুনি ক্ৰম ব্ৰাউজাৰটো সিলেক্ট কৰিব ইয়াতে এটা ব্ৰাউজাৰ আছে ওপৰত ব্ৰাউজাৰ বুলি লিখা আছে এটো ব্ৰাউজাৰত না যাব বা অন্য ব্ৰাউজাৰত না যাব ইউসি ব্ৰাউজাৰতো নখুলিব এটো অনলি ক্ৰম ব্ৰাউজাৰতে খুলিব যদি এনেকৈ সিলেক্ট কৰিবলৈ নাহে অন্য ইউসি ব্ৰাউজাৰে যদি ডাইৰেক্ট খুলি যায় তেতিয়াহলে আপোনালোকে ডাইৰেক্ট বেক হৈ যাব বেক হৈ গৈ পিনে আপোনালোকে ক্ৰম ব্ৰাউজাৰটো সিলেক্ট কৰিব ক্ৰম ব্ৰাউজাৰটো সিলেক্ট কৰাৰ পিছত ইয়াতে লিখি দিব সোশ্যাল এডৱাৰ্ড ইয়াতে আছে তো মই টাচ কৰি দিছো তো ইয়াতে এনেকুৱা এখন পেজ আহিব ওয়েলকাম টু সোশ্যাল এডৱাৰ্ড ইয়াতে এই লিংকটোত আপুনি ফাৰ্স্ট লিংকটো টাচ কৰি দিব নেট অলপ স্লো হৈ আছে টাচ কৰি দিয়াৰ পিছত আপোনালোকৰ আগৰ এখন পেজ খুলিব এনেকুৱা ধৰণৰ এখন পেজ খুলিব ইয়াতে তিনিটা অপচন আছে একদম ওপৰত লগইন জয়েন আস সোশ্যাল এড তো আমাক জয়েন আসত ক্লিক কৰিব লাগিব জয়েন আসত ক্লিক কৰিলো তো ইয়াতে আছে জয়েন আস ফৰ ইণ্ডিয়ান জয়েন আস ফৰ আদাৰ্স আপুনি যদি ইণ্ডিয়াৰ হয় তেতিয়াহলে ইটো জয়েন আস ফৰ ইণ্ডিয়ানত টাচ কৰিব লাগিব আৰু আপোনাৰ যদি বাহিৰৰ কান্ট্ৰিৰ হয় তেতিয়াহলে জয়েন আস ফৰ আদাৰ আমি যেটো ইণ্ডিয়াৰ সো জয়েন আস ফৰ ইণ্ডিয়ানছত আমি টাচ কৰিম টাচ কৰাৰ পিছত এটো ক্লোজ কৰি দিছো এটা হৈছে এটা আপোনালোকৰ এখন ৰেজিষ্ট্ৰেচন ফৰ্ম অলপ তলত গলে আপোনাৰ এখন ৰেজিষ্ট্ৰেচন ফৰ্ম আহিব ইণ্ডিয়ান ইয়াত লেখা আছে ইণ্ডিয়ানৰ কাৰণে ইয়াতে আপোনালোকৰ স্পন্সৰ আইডি বিচাৰিব আপুনি স্পন্সৰ আইডি কি দিব তো আপোনালোকৰ যদি থাকে যে কোনো ফ্ৰেণ্ডে যদি পঠাই দিটো দিব আৰু যদি নাথাকে মোৰটো ইউজ কৰি ল'ব পাৰে মোৰটো 97 এক মিনিট এটা নাম্বাৰটো দেখি ল'ব 9706876799 9706876799 এটো আপুনি ইয়াত স্পন্সৰ আইডি বহুৱাই দিব তাৰপিছত ফুল নেম এটা দিছে প্লিজ ফিল ইয়োৰ নেম এজ গিভেন ইন ইয়োৰ পান কাৰ্ড আপোনাৰ পান কাৰ্ডত যেটো নাম আছে সেই নামটোই দিব লাগিব এতিয়া কিছুমান দুটা নাম থাকে তো নিক নেমটো বহুৱাই দিয়ে সো এনেকুৱা নকৰিব আপোনাৰ পান কাৰ্ডত যেটো নাম আছে বা বেংক একাউণ্টত যেটো নাম আছে হেতুই দিব নহলে আপোনাৰ পেমেন্টৰ ক্ষেত্ৰত আপোনাৰ দিগদাৰি হ'ব পইচা অহাত আপোনালোক দিগদাৰি হ'ব তাৰপিছত আপোনাৰ চলি থকা এটা মোবাইল নম্বৰ দিব ইয়াতে ৰানিং মোবাইল নম্বৰ তাৰপিছত এটা যেটো আপোনালোকে ইমেইল ইউজ কৰে সেই ইমেইলটো দিব প্লিজ ফিল ইয়োৰ কাৰেক্ট ইমেইল আইডি যেটো আপোনাৰ ইউজ কৰা ইমেইল আইডি হেতু দিব এনে বহুৱাই নিদিব যদি নাই এটা জিমেইলত গৈ পিনে আপোনালোকে ইমেইল আইডি ক্ৰিয়েট কৰিব তাৰপিছত ইয়াতে দিছে চয়েস পাসওয়াৰ্ডটো কি হয় বহুত মানুহ আছে বহুত বন্ধু আছে তো কি কৰে পাসওয়াৰ্ড 10 ক্যাৰেক্টাৰ বা 10 ক্যাৰেক্টাৰ বেছিও দি দিয়ে তো ইয়াতে সোশ্যাল এডৱাৰ্ডত অনলি 8 ক্যাৰেক্টাৰৰ পাসওয়াৰ্ড বহুৱাব লাগে নহলে একসেপ্ট নকৰে সাবমিট নহয় চয়েস পাসওয়াৰ্ডত আপোনালোকে 8টা ক্যাৰেক্টাৰৰ পাসওয়াৰ্ড বহুৱাই দিব ধৰি লওক 1 2 3 4 5 6 7 8 এনে কৰি আপোনাৰ নিজৰ পছন্দৰ পাসওয়াৰ্ড বহুৱাই দিব কনফাৰ্ম পাসওয়াৰ্ডটো হেতু পাসওয়াৰ্ডে ইয়াতে বহুৱাই দিব তাৰপিছত সেক্স মেইল দিব মেইল হলে ফিমেল দিব ফিমেল হলে ডেট অফ বাৰ্থটো আপোনাৰ যেটো অৰিজিনাল ডেট অফ বাৰ্থ পান কাৰ্ডত যেটো থাকে সেই ডেট অফ বাৰ্থটোৱে দিব সিটি আপোনাৰ যিখন সিটি হয় বঙাইগাঁও হলে বঙাইগাঁও দিব ধুবুৰী হলে ধুবুৰী দিব গুৱাহাটী হলে গুৱাহাটী দিব শিৱসাগৰ হলে শিৱসাগৰ দিব তাৰপিছত টাৰ্মছ এণ্ড কণ্ডিশ্যনত ইয়াতে এটা ক্লিক চিন এই বক্স এটা আছে এই বক্সত ক্লিক কৰি দিব
ক্লিক কৰি দিয়াৰ পিছত ওপৰতে এনেকৈ আহিব সো এনেকৈ যদি পেজ আহে আপোনালোকে এডভান্সত যাব এডভান্সত গৈ পিনে এই proceed to www.social@world.us.com আনচেপ এনেকৈ আছে এই লিংকটোত ক্লিক কৰি দিব আৰু এবাৰ বেক হৈ গৈ আছোঁ তো এনেকৈ চাৰ্চ হ'ব ইপিনে টিক চিনটো দিয়াৰ লগে লগে আকৌ আপোনাৰ সেইখন ফৰ্মে আহি যাব আহি যোৱাৰ পিছত ৰেজিষ্টাৰ নাও ইয়াতে টাচ কৰি দিব ৰেজিষ্টাৰ নাও সাবমিট ইন প্ৰগ্ৰেছ এনেকুৱা আহিব যেহেতু মই ফিল আপ একো কৰা নাই সো ইয়াতে ফিল আপ কৰিব কৈছে কাৰণ মই এইটো ফিল আপ নকৰোঁ এইকাৰণে মোৰ যিহেতু এই ডিভাইচটোত এটা ID ছ'চিয়েল এডৱাৰ্ডৰ ID আছে মোৰ এইটো ডিভাইচত যদি মই আৰু এটা ক্ৰিয়েট কৰোঁ তেতিয়াহ'লে মোৰ আইডিটো ব্লক কৰি দিব সো মই নতুন এটা ডিভাইচলৈ গৈ পিনে কেনেকৈ টাস্ক কমপ্লিট কৰে তাৰ ওপৰত এটা ভিডিঅ' বনাই আছোঁ সো এইটোৰ লগত সেইটো মই এড কৰি পিনে ভিডিঅ'টো আপোনালোকক তাৰপিছতে এনেকুৱা ধৰণৰ এখন পেজ আহিব OTPৰ কাৰণে মোৰ মেছেজো আহিছে মেছেজটো দেখি মই OTPটো বহাই দিম ইয়াতে মই OTPটো বহাই দিয়াৰ পিছত মই ভেৰিফাই কৰিম তলত দেখিছে ভেৰিফাই বুলি লিখা আছে ভেৰিফাইটো টাচ কৰি দিলে হ'ল ইয়াতে কৈছে your mobile number has been successfully সো ইয়াতে লগইন কৰিব কৈছে আপোনাৰ যেটো মোবাইল নম্বৰ দিছে সেইটো মোবাইল নম্বৰ ইয়াত বহাই দিব আৰু পাসওয়ার্ড যেটো দিয়ে 8টা ক্যারেক্টাৰৰ পাসওয়ার্ড সেইটো বহাই দিব তো লগইন কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন পেজ আহিব to view your ads you have to complete 5 tasks don't worry it's one time তো এবাৰৰ কাৰণে হয় এই টাস্ক এটা কমপ্লিট কৰিব লাগিব সো তো দেখিব স্টার্ট আছে এই স্টার্টটো টাচ কৰিব লাগিব অলপ নেট চলো আছে মানে খুলিছে তো task 1 like Facebook page এটা দেখিছে লাইক আছে লাইক আহিছে লাইকত টাচ কৰিলে এনেকুৱা ধৰণৰ এখন ফেসবুক ওপেন কৰিব ক'ব আপোনাৰ ইউজাৰ আইডি আৰু পাসওয়ার্ড দিব লাগিব টিপনে লগইন কৰি পিনে লাইক কৰি দিব লাগিব লাইক কৰাৰ পিছত আপোনালোকে নেক্সট যেটো আছে নেক্সট টু টাচ কৰি দিব নেক্সট টাচ কৰাৰ পিছত আপোনালোকে এটা নতুন পেজ আহিব সাবস্ক্ৰাইব our YouTube channel তো ইউটিউবৰ ওপৰত টাচ কৰিব লাগিব তো ইউটিউবটো খোলা খাব এটা দেখিছে ৰঙা আখৰেৰে সাবস্ক্ৰাইব লিখা আছে এই সাবস্ক্ৰাইবৰ ওপৰত টাচ কৰিব লাগিব সাবস্ক্ৰাইব হৈ গ'ল বাস বেক হৈ গ'লে হ'ল এটা নেক্সট টু টাচ কৰিলে হ'ল এতিয়া আহিছে টাচ নম্বৰ 3 ফ্লিপকাৰ্ট এপ ইনষ্টল ফ্লিপকাৰ্ট এপটো ইনষ্টল কৰিব লাগিব মোবাইলত যদি আপোনালোকৰ এপ ইনষ্টল কৰা আছে তেতিয়াহলে আনইনষ্টল কৰি ইনষ্টল কৰিব ডাইৰেক্ট প্লে ষ্ট'ৰ লৈ যাব লিংকটোৰ পৰা ফ্লিপকাৰ্ট এপ ষ্ট'ৰৰ পৰা টাচ কৰিলে এতিয়া মই ফ্লিপকাৰ্ট এপটো ইনষ্টল নকৰো ভিডিওটো দীঘল হৈ যাব সো ইয়াতে ইনষ্টল আছে ইনষ্টল কৰি পিনে আপোনালোকে এবাৰ ওপেন কৰিব ওপেন কৰি আকৌ বেক হৈ যাব তাৰপিছত আকৌ নেক্সট মাৰি দিব
টাস্ক নম্বৰ 4 ডাউনলোড বিটুৱাৰ এপ এই এপটো আপোনাৰ খুবেই প্ৰয়োজন ফাৰ্ষ্ট ট্ৰেন্সফাৰ বিটুৱাৰ এপ্লিকেশ্যনটোত কৰিব লাগিব সো এইটো ডাউনলোড কৰি ৰাখিব আপোনালোকৰ মোবাইলত এইটো পিছত কামত আহিব সেম তেনেকৈ ডাউনলোড বিটুৱাৰ টাচ কৰিলে প্লে ষ্ট'ৰ লৈ যাব তাৰ পৰা ডাউনলোড কৰিলে হ'ল তাৰপিছত নেক্সট মাৰি দিব লাগিব নেক্সট মাৰি দিয়াৰ পিছত টাস্ক নম্বৰ 5 প্লিজ ক্লিক অন দা বিলো এডছ তলৰ এডটো ক্লিক কৰিব কৈছে ছোৱালীজনী আছে এডটো এইটো টাচ কৰিব কৈছে টাচ কৰিলে খুলি আহিব অলপ সময় লৈছে মোৰ নেটৱৰ্কটো অলপ স্লো হৈ আছে পেজখন খুলিছে সব পিছত জাস্ট বেক হৈ গ'লে হ'ল তাৰপিছত আকৌ নেক্সট মাৰি দিব নেক্সট মাৰি দিয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যন অন ডিলডুইন ৰেজিষ্ট্ৰেশ্যন কৰিব কৈছে ৰেজিষ্টাৰ কৰিব লাগিব তাত টাচ কৰাৰ লগে লগে এনেকুৱা এখন ফৰ্ম আহিব আপোনাৰ ফুল নেম বহুৱাব মোবাইল নাম্বাৰ বহুৱাব ইমেইল এড্ৰেছ বহুৱাব 8টা কেৰেক্টাৰৰ পাছৱৰ্ড বহুৱাব এইটো ব্লেক পাছৱৰ্ড দিব কিবা তাৰপিছত কনফাৰ্ম পাছৱৰ্ড দিব সেক্স দিব মেল হ'লে মেল ফিমেল হ'লে ফিমেল দিব ডেট অফ বাৰ্থটো বহুৱাব চিটি দিব তাৰপিছত টাৰ্মছ এণ্ড কণ্ডিশ্যন বক্সত ক্লিক কৰি দিব ক্লিক কৰি ৰেজিষ্টাৰ নাও টাচ কৰি দিব ছাকচেছফুলি ৰেজিষ্টাৰ হোৱাৰ পিছত অ'কে দবাই দিব দিয়াৰ পিছত বেক হৈ আহিব বেক হৈ হোৱাৰ পিছত দেখিছে ইয়াত ফিনিছ টাস্কত টাচ কৰি দিলে হ'ল টাচ কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ এটা ৰাইট চিন আহিব তলত কনফাৰ্ম বুলি আছে কনফাৰ্মত টাচ কৰিব লাগিব যেহেতু মই টাচ কমপ্লিট কৰা নাই সেইকাৰণে মোৰ আগৰ পেজখনেই আহিছে সো ইয়াতে আপোনালোকৰ আহিব পপ আপ এলাও বুলি এটা নতুন পেজ এখন আহিব তো পপ আপ এলাও কেনেকৈ কৰিব মই কৈ দিছোঁ এই যে লগআউটটো দেখিছে ওপৰত 1 মিনিট লগআউটৰ ওপৰত এটা কাৰ্চিন আছে দিয়া এই কাৰ্চিনটো টাচ কৰিব লাগিব বা তাতে 3টা ডট থাকে তাত টাচ কৰিব লাগিব লগআউটৰ ঠিক ওপৰতে আছে কাৰ্চিনটো ৰঙা কালাৰৰ এনেকৈ টাচ কৰিলে এনেকুৱা এখন আহিব পেজ তাৰপিছত ছেটিংছত যাব লাগিব ছেটিংছত গৈ পিনে আপুনি তলত দেখিব সাইট ছেটিংছ বুলি আছে সাইট ছেটিংছ তাতে ক্লিক কৰিব লাগিব তাৰপিছত এই দেখিছে যে পপ আপছ ব্লক এই এনেকৈ আছে এইটো টাচ কৰিব লাগিব ইয়াতে পপ আপ অফ আছে এইটো অন কৰি দিলে হ'ল জাষ্ট এলাও হৈ গ'ল এতিয়া বেক হৈ গ'লে হ'ল বেক হৈ যোৱাৰ পিছত আপোনাৰ নামটো য'ত আছে লগআউটৰ কাষত আপোনাৰ নামটো তাত টাচ কৰি দিব টাচ হোৱাৰ পিছত মই যিহেতু এইটো কি কৰা নাই টাচ কমপ্লিট কৰা নাই সেইখন বেছি আহিব সো আপোনালোকৰ এখন এতিয়া মই নিজৰ যিটো মোৰ কি আছে ছ'চিয়েল এট ৱাৰ্ল্ড একাউণ্ট আছে তাতে মই খুলিম সেইটো আপোনালোকৰ কেনেকুৱা আহিব মই এইটো এবাৰ দেখাই দিছোঁ আপোনালোকে ক্ৰম ব্ৰাউজাৰ এইটো ক্ৰম ব্ৰাউজাৰটো মই অ'পেন কৰিছোঁ ইয়াতে মই ছ'চিয়েল ৱাৰ্ল্ড এনেকুৱা পেজ আহিলে আপোনালোকে এডভান্সত যাব তাৰপিছত প্ৰচিড টু social@world.us.com ইয়াতে টাচ কৰি দিব টাচ কৰি দিয়াৰ পিছত লগিঙত টাচ কৰি দিব এবাৰ লগিঙত টাচ কৰাৰ পিছত এই আহি গৈছে এটা লগিং কৰিলে হ'ল লগিং কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন পেজ আহিব ড্যাশবোৰ্ড প্লিজ ওপেন only one ID এনেকুৱা কিবা কিবি আছে লিখা ইয়াতে এনেকুৱা ধৰণৰ এখন পেজ আহিব ইয়াতে আপোনালোকৰ কাম হৈছে টুডে এট ষ্টেটাছ এইটো মোৰ আজি যেহেতু এট ষ্টেটাছ মই সিন কৰিছোঁ সো সিন আছে ইয়াতে আপোনালোকৰ পেন্ডিং বুলি থাকিব পেন্ডিং
তো মোৰ ইনফোত যাব লাগিব মোৰ ইনফো ইয়াতে আছে মোৰ ইনফোত টাচ কৰি দিব মোৰ ইনফোত টাচ কৰাৰ লগে লগে এখন পেজ খুলি আহিব পেজ খুলি ইয়াতে এই যে সব চিন দেখিছে এইবোৰ সব ভিউ থাকিব আপোনালোকৰ এই ভিউটোৰ ওপৰত টাচ কৰিব লাগিব ভিউটোৰ ওপৰত টাচ কৰিলে এনেকৈ পেজ এখন খোল খাব পেজখন খোল খোৱাৰ পিছত আপোনালোকে বেক হৈ গ'লে হ'ল প্ৰত্যেকটো এনেকৈ 20টা এড আছে প্ৰত্যেকটো এনেকৈ টাচ কৰি যাব ভিউটোৰ ওপৰত টাচ কৰি যাব এনেকৈ খুলিব পাছ বেক হৈ গ'লে হ'ল চিন বুলি আহিব সব চিন হৈ যাব ভিউ ওপৰ তো এনেকৈ 8টা 9 10 11 12 13 14 15 16 17 18 19 20টা এড আছে ডেইলি 20টা এড চাব লাগিব আৰু যেটো 20টা এডৰ বাবদ আপোনালোকে সদায় 9 টকা পাব আৰু আপোনালোকে যদি মানুহ সময় দিব পাৰে তেতিয়াহলে যিমান মানুহ সময় দিয়ে ইমানে পইচা সো এটা ভাল প্লেটফৰ্ম আপোনালোকে জয়েন কৰিব পাৰে আপোনালোকে মই ডেসক্ৰিপচনত মোৰ লিংকটো দি দিম বাৰু আপোনালোকে জয়েন কৰি ল'ব বা মোৰ মোবাইল নম্বৰ দিও জয়েন কৰিব পাৰে কিবা প্ৰবলেম হলে মোক ফোন কৰিব পাৰে মই ডেসক্ৰিপচনত নাম্বাৰটো দি দিম আগতে এবাৰ দিছো নাম্বাৰটো প্ৰথমতে ভিডিওটোৰ প্ৰথমতে কৈছো নাম্বাৰটো আৰু নাম্বাৰটো মই ডেসক্ৰিপচনত লিখি দিম আপোনালোকে মোক ফোন কৰিব পাৰে বা হোৱাটছএপত মেছেজও কৰিব পাৰে তো বন্ধুসকল আজিলৈ